2-3 দিনমান হৈছে দেখা দিয়া আৰু কলগছৰ পাতবিলাক বেছিকৈ খাই আছে আৰু গোটেই বাৰীখনত মানে চৌহদে মানে খোৱা আৰম্ভ কৰিছে আৰু চব্জি যিমান আছে গতিকে ইয়াৰ কিবা যদি ব্যৱস্থা দিব পাৰে তাৰ কাৰণে এইটো মানে হেৰি কৰি দিয়া হৈছে কি পোক এইটো ফৰিং বুলি কয় কি খাইছে তেওঁলোকে ভেন্দি জিকা তাৰপিছতে জাতিলাও আৰু তাৰপিছত ৰঙালাও গছো আছে 2-এজোপা আগতে দেখিছেনে এইটো আগত দেখা নাই এইবাৰ প্ৰথম আহিছে নতুন আহিছে এইবাৰ এই গৈয়ে আছে আৰু এই অঞ্চলটো মানে আমাৰ এই চুবুৰীটো যিমানখিনি মানুহ আছোঁ এই মানুহখিনি শাক চব্জিকে ধৰি যিখিনি আছে এইখিনি প্ৰায় শেষ কৰিয়ে দিব বুলি মানে ভবা হৈছে আৰু গতিকে ইয়াৰ মানে উপায় এটা ভাল ধৰণে চৰকাৰে যদি ব্যৱস্থা লয় তেতিয়াহ'লে আমাৰ এই ফচলবিলাক বাচি থাকিব ইয়াতে আমি আশা কৰিছোঁ যে চৰকাৰে ইয়াতে বিহুতে ব্যৱস্থা লয় দৈনিক বাঢ়ি গৈ আছে প্ৰতিদিনে বাঢ়ি গৈ আছে এঘৰৰ পৰা খেদি দিলে ইঘৰলৈ যাব তেনেকুৱা হৈ থাকে